নমস্কাৰ, মই বিতুমনা আপোনাক সকলোকে মই এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি আছোঁ নদীৰ মাজত। আৰু যিহেতু নদীৰ মাজত কিহৰ কাৰণে আমি আছোঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। আৰু যিহেতু আমি এতিয়া বৰ্তমান নদীৰ মাজত আছোঁ, আৰু ক'ত যোৱা হ'ব আমি এতিয়া? আমাৰ বিভিন্ন ধৰণৰ খৰি আছে, ডাঙৰ খৰিও আছে, সৰু মানে গছ আছে, জাউ গছ আছে। আমাৰ ভাগৱতৰ কাৰণে আমাৰ খৰিখিনি প্ৰয়োজন হ'ব। সেইবাবে সকলোকে ইউটিউব চেনেলত যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে আৰু লগতে যিমানখিনি নতুন বন্ধু আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আমাৰ ভাগৱতত আহিব। ভাগৱতৰ ডেটটো মই কৈ দিছোঁ, আমাৰ জেঠৰ 14-15 ইংৰাজী মে' 31 আৰু 31 তাৰিখে আমাৰ ভাওনা আছে বিপদ আমোদৰ। আমি ভাওনা চৰিত্ৰও গাইছোঁ, নাৰী চৰিত্ৰ গাইছোঁ। লগতে বিভিন্ন ধৰণৰ আমাৰ গাঁৱৰে যুৱকে গাইছে, সকলো আহিব তাৰে অনুৰোধ জনাইছে। আৰু তুমি কিবা এটা ক'বা? কেনেকুৱা লাগিছে? ভালেই লাগিছে। এতিয়া ক'ত যাম আমি? এতিয়া খৰি ফালিব যাম চাপৰিত। এয়া সকলোখিনি আছে। আৰু তুমি কিবা এটা ক'বা ভাইটি? এইজন দেখিছে, লগতে এইজনো ভাওনা বোলে পাত ল'ব, লেডিজ ভাওটো। আৰু এজন মুঠা ধৰিবা দেই ভালকে দেই। চাবা নদীৰ মাজত এইখন দেখিছেতো। আৰু তুমি নাও এক্সট্ৰাকে লৈছা নেকি? যিহেতু মাজুলীৰ পৰা দেখুৱাই আছো সকলোখিনি। এয়া কেনেকুৱা লাগিছে? ভাল লাগিছে নে? ভাল লাগিছে। ব'ল আৰু তেতিয়া আমি খৰি ফালিমগে আজি ধুনীয়াকে চাপৰিৰ মাজত। দেখিছে, আৰু পানীও বাঢ়ি আহিছে। আৰু চাই থাকিব, সকলোখিনি দেখুৱাই থাকিম। খৰি ফলালৈকে, খৰি ফলি আমি দেখিছা আহি আছো আমি। আৰু চাপৰিলে বুলি গৈ আছো আমি। আমি এতিয়া ক'লে চাপৰিলে ন? চাপৰিলে গৈ আছো। ভিডিঅ'টো চাই থকা ভাল লাগিছে, বহুত ভাল লাগিছে। নদীলৈ প্ৰথম এনেকুৱা যাত্ৰা মোৰ ভাগত। প্ৰথম আমি উত্তৰপৰীয়া হয়, মাজুলী দেখা নাই। একচুৱেলি মাজুলী লোৱা নহয়, লখিমপুৰ ডিষ্ট্ৰিক্টৰ লোৱা। যিহেতু প্ৰথম আহিছে মাজুলীলৈ, আৰু তাকো খুৱাবলৈ আনিলো, ভাইটি হয়। আৰু সকলোখিনি আহি আছে। ইয়া দেখিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? দেখিছা আগত গোটেইখিনি গৈ আছে। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। আমি আহি আছো আমাৰ নাৱৰীয়া নাও বাই বাই আহি আছে। ভাল লাগে যিহেতু পানী বাঢ়ি আহি আছে। দেখিছে গাইজ, চাই থাকিব ভিডিঅ'টো। এইটো নাও লৈ আহি আছো। কেইজন আহিছো? এজন, দুজন, তিনজন। যিহেতু আমি চাপৰিত পাই গলোহি, আৰু সকলোখিনি আহি আছে। বেচাকেইটা নাও বাই বাই দেখিছে গোটেই। কেনেকুৱা লাগিছে? কিমান দূৰৰ পৰা আমি নাও বাই আহিছো? কেই কিলোমিটাৰ হ'ব আমাৰ গাঁৱৰ পৰা? 5 কিলোমিটাৰ। আহি এটা নাও চপাই
সেয়া দেখিছ নাও দুখন ওলাইছোঁ আৰু 4টামান আগত গ'ল আৰু আমি কেইটা গৈ আছোঁ পাছত আৰু কেনেকুৱা অনুভৱ হৈছে তোমালোকৰ পুৰা জংঘলৰ মাজত আহি আছোঁ আমি খুব এটা ধুনীয়া পৰিৱেশ হয় চবে শুই ফালি আছো দেখিছে গাইছ কেইডাল কাটিলা ঐ কেইডাল কাটিলি আমি চাপৰিৰ মাজত খৰি কাটি আছো যিহেতু গতিকে দেখিছে খুব ধুনীয়া এটা পৰিৱেশ ভাল লাগিছে চব ব্যস্ত হৈ আছে খৰি কটাত আমাৰ চাপৰি ওচৰতে ঘৰৰ কাষত ঘৰৰ ওচৰতে কাটি আছো গৰম কেনেকুৱা লাগিছে ভাল লাগিছে নে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব আৰু শেষতে আমি ভাত খাই আছো ৰান্ধনি কেনেকুৱা লাগিছে আমি ভাগৱতৰ খৰি কাটিবলৈ আহি আলু পিটিকা আমৰ চাটনি পাপৰ দাইল আৰু ভাত কলপাতত আমি জুতি লৈছো কেনেকুৱা লাগিছে কব খাই আছে চবে কেনেকুৱা লাগিছে মজা মজা ঠিকে আছে নে গৰম ইমান নিদিয়ে পুপু ঠিকে আছে ঠিকে আছে নে টেঙাটো বেছি আছে এনেকুৱা মজা পংকজা ভাত খাইতো বহুত টেষ্টি কিন্তু টিকাফটা ৰ'দৰ গৰমত পাই গৈছো আৰু এইপিনে শেষেই হ'ল কি কবা ভাল লাগিছে আম টেঙা একদম আমৰ গছ আছে অমিতা আছে চব মাছো ধৰি আনিছো কি ভাল লাগিছে গৰমটো অলপ বেছি হৈছে কিন্তু খৰিও যথেষ্ট খৰি হ'ল ভাত খাই এতিয়া ঘৰলৈ যাম আৰু পেট ফুলি গৈছে চবে খাই উঠিলে ফাইনেলি ভাত খাই হৈ গ'ল আৰু আমি ঘৰা ঘৰি যাম চব এইটো কিবাটো পানীটো পানী পংকজাই কৈছে আম বহুডাল পাৰিলে এনেকুৱা মই ধুনীয়াকৈ যিহেতু খৰি কাটি হৈ গ'ল আৰু যাবলৈ আমি ওলাই আছো দেখিছে গাইছ ঘৰলৈ যাবলৈ ওলাই আছো খৰি কাটি হৈ গ'ল এই নাও ওচৰতে খৰি আছে খৰিখিনি লোট দি ঘৰলৈ যাম আমি ভিডিঅ'টো চাই থাকক শেষলৈকে স্কিপ নকৰিব নাও আনিছো আৰু নাওত উঠাম আৰু ঘৰলৈ যাম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে বৰষুণ আহিলে খালি আৰু শেষত আমি বিদায় আমি যাওঁগে পলা পলা হৈ গলো চেহেৰা জয় বাই বাই